শিল্পী দিৱস গম পাইছা আজি কি আমি প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰি আহিছো আজি যে 17 তাৰিখ জানুৱাৰী মাহৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যু দিনটোতে আমি কি কৰো শিল্পী দিৱস হিচাপে পালন কৰি আহিছো জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কি কৰিছিল জানা আমাৰ অসমীয়া বোলছবি প্ৰথম অসমীয়া বোলছবি মানে চিনেমা জয়মতীখন নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া ছবি কোনখন পিজা জয়মতী জয়মতী বোলছবিখন তেওঁ নিৰ্মাণ কৰিছিল আৰু তেখেতে জ্যোতি সংগীত ৰচনা কৰিছিল